নমস্কাৰ ডিটেনছল সকলকে স্বাগতম জনাইতে আজিৰ প্ৰথম খবৰ আমাছলে আজি দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ বহুত কেইটা কাৰ্যত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব ঢেকীয়াখোৱা বৰনামঘৰ নৱনিৰ্মিত বাটচৰা আৰু মিল্ক ভেণ্ডিং চাইকেল ইয়াৰ লগতে উদ্বোধন কৰিব নৌৱালীৰ নৱনিৰ্মিত উৰণ সেতু অসম বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকী তদুপৰি কাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক মত বিনিময়ত বহিব মুখ্যমন্ত্ৰীগৰাকী তৰালভাৱে বৃদ্ধি পাব প্ৰতিকূল পাৰিপাৰ্শ্বিক পৰিৱেশ অৰ্থাৎ আমাৰ যিটো গ্লোবেল ৱাৰ্মিঙৰ প্ৰভাৱ উত্তৰ পূব আৰু অসম আমি যাৰ প্ৰতিকূল প্ৰভাৱৰ সৃষ্টি হৈছোঁ বা পৰিছোঁ ইপিনে আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি পঞ্চমটি মৃত্যু বাৰ্ষিকী 2018 চনৰ 16 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱে শেষ নিশ্বাস ত্যাগ কৰিছে আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত অটল স্মৃতি সৌধত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইপিনে আজি কাহালিপাৰাৰ 4th BPNত ডিজিপিৰ BMI পৰীক্ষা ডিজিপি জেপি সিঙে গুৱাহাটীত আৰম্ভ কৰিব BMI ৰেকৰ্ডিং BMI পৰীক্ষাত সফল নহলে আৰু খেলাব লাগিব BRS আমি 3 মাহৰ ভিতৰত কমপ্লিট এটা ডেটাবেস বনাইছো যিমান মানুহ আমাৰ অসম পুলিচৰ গভৰ্ণমেণ্টৰ পৰা দৰমহা পাই আছে সিহঁতৰ ডেটাবেস DDO ৱাইজ বনোৱা হৈছিল ডিস্ট্ৰিক্ট ৱাইজ বনোৱা হৈছিল তো সেইমতে আমাৰ 67000 কিছু আহিছে তো সেইটোত আমি এটা প্ৰাইভেট কোম্পানীৰ লগত যেটো আমাৰ ৰিক্ৰুটমেন্টৰ টাইমতো মেজাৰমেন্ট কৰিছে শুদ্ধ প্ৰকৃতি যেনে প্ৰাকৃতিক অভিশাপত জৰ্জিত হৈছে হিমাচল আৰু উত্তৰাখণ্ড প্ৰদেশ প্ৰকৃতিৰ অপূৰণীয় ধ্বংসলীলা হিমাচল আৰু উত্তৰাখণ্ড দুয়োখন ৰাজ্যতে ডাৱৰ বিস্ফোৰণৰ ফলত অব্যাহত মুখলধাৰ বৰষুণ ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া যোগাযোগ ব্যাহত হৈছে তদুপৰি প্ৰকৃতিৰ অবৰ্ণনীয় ধ্বংসলীলাৰ ফলত মৃত্যু হৈছে বহুজনৰ এতিয়া অব্যাহত আছে উদ্ধাৰ অভিযান আজিলৈ বাতৰি ইমানেই নমস্কাৰ